এতিয়া আমি অৰুণোদয় আৰু স্বয়ম এই আঁচনিটো ৰূপায়ণ কৰাৰ কাৰণে আজি বাক্সা জিলাত আমাৰ গাৰ্জেন মিনিষ্টাৰ ইউজি ব্ৰহ্ম ডাঙৰীয়া MP নৱশৰণীয়া ডাঙৰীয়া আমাৰ EM সকল GM সকল MLA সকল সবে মিলি পেলাই আমি মিটিং কৰিছোঁ আৰু 10 তাৰিখৰ ভিতৰত যিখিনি অৰুণোদয় আমাৰ বেনিফিচিয়াৰী আছে তেখেতসকলৰ নামবিলাক আপলোড কৰা হ'ব আৰু ইয়াৰ পিছতে স্বয়ম যিটো আঁচনি আছে সেইটো সম্পূৰ্ণ ইমপ্লিমেণ্ট কৰাৰ কাৰণে আজি মেকানিজমটো তৈয়াৰ কৰা হৈছে আৰু অতি শীঘ্ৰে তেখেতসকলে এই বেনিফিটটো পাব আৰু ইয়াৰ বাহিৰে বাক্সা জিলাৰ বিভিন্ন ৰাস্তা ঘাট বাক্সা জিলাৰ বিভিন্ন মাথাউৰি নিৰ্মাণ কৰা বিভিন্ন স্কুল কলেজৰ সমস্যা এই গোটেই সমাধান কৰাৰ কাৰণে আজি আমি আভাগ এটা আলোচনা মানে প্ৰিলিমিনাৰী ডিছকাশ্যন হৈছে আৰু 15 তাৰিখৰ পিছত ইয়াৰ ওপৰত বিতং আলোচনা হ'ব আৰু ইয়াত অনাগত দিনত এই সমস্যাখিনি সমাধান কৰাৰ কাৰণে আমাৰ Btr চৰকাৰ হিচাপে আমাৰ দায়িত্ব যিখিনি আছে সেইটো আমি পালন কৰিম ইয়াৰ লগে লগে আমাৰ MLA MP সকলো একেলগে টিম হিচাপে আমি কাম কৰিবলৈ প্ৰস্তুতি চলাইছোঁ যদি আপোনালোকৰ তথ্য আছে যদি আপুনি দি দিয়ক সেইটো আমি একশ্যন ল'ম যদি কোনোবা অৰুণোদয়ৰ নামত 100-200 লৈছে 50 টকা লৈছে 10 টকাও লৈছে আপোনালোকে য'ত শুনিছে তথ্যটো দিয়ক ইয়াৰ ওপৰত আমি একশ্যন ল'ম বাকী আৰু 1200 মানুহৰ কথা এটা প্ৰতিশ্ৰুতি এটা আছিল 1999 চনত নিযুক্ত শিক্ষকসকল বাক্সাত তেখেতসকলৰ কৰ্ডৰ পৰা কিবা অৰ্ডাৰ আহিছে সেইটো আমি চোৱা চিতা কৰি আছোঁ ৰিভিউ কৰি আছোঁ যে কোনখিনি টিচাৰ কাম কৰি আছে কোনখিনি কাম কৰা নাই কোনে কাম কৰিব এতিয়া শিক্ষকসকলে শিক্ষকতা কৰিবলৈ মানে এতিয়াও মানে উপযুক্ত মানে তেখেতসকলৰ শক্তি আছে বা কেপাচিটি আছে সেইবিলাক আমি চাই আছোঁ আৰু অতি শীঘ্ৰে 99ৰ ওপৰত এটা ডিচিশ্যন হ'ব আৰু টেট যিবিলাক পাছ কৰি আছে হাইস্কুলৰ তেখেতসকলৰ সোনকালে এপইণ্টমেণ্ট এইটো হৈ যাব আৰু বাকী যিটো LP আৰু ME যিখিনি টেট পাছ কৰি আছে তেখেতসকলৰো এটা এডভাৰটাইজ দি পেলাই এটা প্ৰক্ৰিয়াৰে এপইণ্টমেণ্ট দিয়াৰ ব্যৱস্থাটো কৰিবলৈ আমি গৈ আছোঁ